হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। মই নৱনীতাই মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আকৌ ভিডিঅ' মই ষ্টাৰ্ট কৰিলোঁ। আজি আমি যাব ওলাইছোঁ পিকনিক খাবলৈ। 3 দিনৰ কাৰ্যসূচী লৈ পেলাই যাবলৈ ওলাইছোঁ। আৰু ধুনীয়াকৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু আমি যাব ওলাইছোঁ মহামায়া, কোচবিহাৰ, মধুপুৰ আৰু সকলোখিনি আপোনালোকক যি মই চাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ যোগেদি। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু কেনেকৈ এতিয়া যা যোগাৰ কৰোঁ, কি কাপোৰ লওঁ, কি নলওঁ আপোনালোকক সকলোখিনি মই দেখাবলৈ ট্ৰাই কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে একদম চাই থাকিব। এতিয়া যাওঁ বলক, ধুনীয়াকৈ কাপোৰ চাপোৰ পেকিং কৰোঁ। আমাৰ কাপোৰ পেকিং চলি আছে। এয়া ইয়াতে কম্বল চম্বল ধুনীয়াকৈ ল'ব লাগিব ৰেডি কৰি। এইফালে এয়া গামোচা লোৱা হৈছে। এইফালে আমাৰ ধুনীয়াকৈ খোৱা বজাৰখিনি ৰেডি হৈ গ'ল। এইফালে এয়া ধুনীয়াকৈ হুণ্ডা চুণ্ডা ৰেডি কৰি লৈ লৈছোঁ। আৰু এইফালে এয়া খোৱা যোগাৰখিনি হৈ গ'ল ৰেডি। এয়া এইফালে আমি যাবলৈ ওলালোঁ। এয়া মা তেনেকৈ ওলাই মেলি ৰেডি হ'ল। আৰু এইফালে এয়া হ'লোঁ মই, তেনেকৈ ৰেডি হৈ গ'লোঁ। এতিয়া যোৱাহে কথা। এইফালে ধুনীয়াকৈ ৰেডি হৈ গাড়ীলৈ বুলি আহিলোঁ। আৰু এয়া আহিছে কল মানুহবিলাক আহাই নাই, ধুনীয়াকৈ গোটেইবিলাকে আহিলে দেখা পাব আপোনালোকে। অকল আমাৰ Hello guys. ৰাতিপুৱা আমাৰ ৰাতিপুৱা আমি পালোঁ। এই সুপ্ৰভাতত আমি আহি পেলাই ইয়াতে অলপ এক্সাৰচাইজ কৰি আছোঁ, ভাত পানী বজাই আছোঁ, আকৌ খাব পৰা নাই। এতিয়া আমি গা ধুবলৈ গৈ আছোঁ। ধুনীয়া চাবোন তাবোন ব্ৰাছ চাছ লৈ ল'লোঁ। আৰু এতিয়া মাও আহি আছে কাপোৰ চাপোৰ লৈ। এয়া আমি কিজনী আহিছোঁ, এয়া খুৰীজনীৰ ঘৰত গা ধুবলৈ বুলি। চিপাজাৰত মাইনাহঁতক লৈ আহিছোঁ আমাৰ ঘৰলৈ। এতিয়া এওঁলোকৰ ঘৰত আমি গা ধুবলৈ গৈ আছোঁ গোটেইবিলাকে। চববিলাক মানুহ ভগোৱা ভগোই হৈছে। তো গা পা ধুনীয়াকৈ ধুই লওঁ।
ৱাও মই দিলি মোৰ হেৰিও কৰিব না ও মা মই এখন দি দিম দিচোন বিস্কুট নাই দেখা মায়ে ওপৰলৈকে উঠি আহিব চাহ চাই ওলাই মেলি ৰেডি লেতেৰা মোক লেতেৰা কৰিবলৈ বান্ধে গাইছ আমি চাহ খুৱাই খাই আছে আমি নাখালো গাইছ বান্দৰৰ উৎপাত চাওক ইছ ৰাম ৰাম এইখন হ'ল আমাৰ গাড়ীখন এইফালে আছে আমাৰ পেহী আইতা এইফালে আমাৰ ড্ৰাইভাৰ দাদা আছিলে সৰু পোৱালি লৈ পেলাই এইফালে আমাৰ কিবা ক'বা নেকি বাইদেউ কিবা ক'বা কিবা ক'বি নেকি এইফালে চোলা আছে কিবা ক'ব ফিলটো কেনেকুৱা আহিছে কিবা ক'ব আহি কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে এইফালে মন্দিৰ এণ্ট্ৰি মাৰিলোঁ এইফালে আছে দে আমোন হাইক এইফালে গেটখন ভক্তৰ আগমন এয়া আগতে আমিও আহিছোঁহি গেটখন মেইন গেটখন আমি ধুনীয়াকৈ আহি গ'লোঁ তাতে এণ্ট্ৰি মাৰিম এইটো চাই হোৱা টাকা মাৰি অৱস্থা নাই কালে নৱগ্ৰহ মন্দিৰ এয়া
এয়া আমি কাছৰ ভিতৰলৈ প্ৰৱেশ কৰিব ওলাইছোঁ এইটো বিশাল আকাৰৰ কাছ এটা বনাই থৈ দিছে ইয়াতে এয়া আমি প্ৰৱেশ কৰিবলৈ ওলাইছোঁ কিনো আছে এনেকুৱা কাছটোৰ ভিতৰলৈ তাকে ভিতৰলৈ সোমাই আহিছোঁ এয়া দেখিছোঁ ধুনীয়া ইয়াতে ধুনীয়াকৈ মূৰ্তিবিলাক থৈ দিছে এয়া চাওকচোন আপোনালোকে ইমান ধুনীয়া মূৰ্তি এইজনী আমাৰ নৱনীতা বছৰটো ফালে কুশলে যাবলৈ সেৱা ভাগি ল'লে আৰু এই হ'ল আমাৰ কেমেৰামেন পুৰা হেণ্ডচাম দাদা অঁ কৃষ্ণহে বুলিছোঁ আৰু সোমালি আমি কাছত সোমালো ভালে এণ্ট্ৰি মাৰিছোঁ সাপৰ ভিতৰলৈ বুলি ইয়াতে মানে দীঘল আকাৰৰ এটা অজগৰ সাপ বনাই থৈ দিছে তাতে আমি অজগৰ সাপৰ ভিতৰে আমি আগমন কৰি আছোঁ ইয়াতে বৰ বিশেষ দেখুৱাব লগা একো নাই বনাই থৈ দিছে আৰু আমি এনেকৈ সোমাই গৈ আছোঁ ভিতৰলৈ আমি মন্দিৰ এটা দেখিছোঁ ইয়াত শিৱ মন্দিৰ আহোঁচোন আপোনালোকৰ একেলগে চাই লওঁ কৃষ্ণ মাধৱ মন্দিৰ এইফালে এওঁলোকো আহিছে চাবলৈ বুলি আমাৰ সদস্য গোটেইসোপা একেলগে আহিছোঁ এইফালে খানা তাতে কি দিবা লাগিব গাজৰ বাকলি গৰুৰ কাৰণে চকুকেইটা ভাল নহয় হয় নেকি কি বেয়া চকু বেয়া যো নেপালত যাম আবাৰ কাইজা বগৰী গাইছ বগৰী বেলেগ এটা মন্দিৰলৈ বুলি আহিছোঁ এইফালে মাহঁতে শৰাই লৈ ল'লে এইফালে কুপন লৈ ল'লে এইফালে পুৰা লাইন পুৰা ভক্তৰ আগমন লানি নিচিঙা ভক্তৰ এইফালে শিৱ মন্দিৰ हमको दिखाओ ইয়ে এইফালে আৰু ওপৰ ফালে যাব পাৰি এতিয়া আমি ওপৰলৈ বুলি যাওঁ এয়া এইফালে এয়া দুৰ্গা মন্দিৰ এইফালে ধুনীয়াকৈ ফুট চুট লৈ মেলি ওলালো নিলি কি হ'ব ঘৰত এনেই শান্তি নাই বিশ্বাস আৰু ভগৱানকে কৈছোঁ আৰু
গোটেইবিলাকে মন্দিৰৰ পৰা যাবলৈ ওলালোঁ সকলোৱে খাবলৈ মেলিলে বহিলে